হেল্ল' বন্ধুসকল, মিকুজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমাৰ কাহিনীটোৰ নাম হ'ল বীৰবলৰ খিচিৰি। বলক তেতিয়াহ'লে কাহিনীটো আৰম্ভ কৰোঁ। ৰজা আকবৰৰ এজন বৰ প্ৰিয় মন্ত্ৰী আছিল। মন্ত্ৰীজনৰ নাম হ'ল বীৰবল। এদিনাখন ৰজা আকবৰ আৰু বীৰবলে ৰাজমহলৰ কাষতে থকা পুখুৰীৰ পাৰত খোজকাঢ়ি আছিল। লগত কেইজনমান প্ৰহৰীও আছিল। খোজকাঢ়ি থাকোঁতে আকবৰে বীৰবলক ক'লে, এইকেইদিন ইমান ঠাণ্ডা দিছে, গতিকে মানুহখিনি ঘৰৰ ভিতৰত থাকিয়ে ভাল পায়। আকবৰৰ কথাত বাকী প্ৰহৰী কেইজনে হয়ভৰ দিলে। কিন্তু অইন দিনৰ দিনা আজিও বীৰবলে আকবৰৰ কথাত একমত নহ'লে আৰু মুখেৰে একো নামাতিলে। তেতিয়া আকবৰে সুধিলে, বীৰবল, তুমি একো নকলা যে? বীৰবলে ক'লে, মহাৰাজ, মই ভাবোঁ অভাৱত থকা লোকসকলে অভাৱ পূৰণৰ বাবে ঘৰৰ পৰা বাহিৰত, আনকি পুৰস্কাৰ যদি পায়, এই পুখুৰীৰ পানীটো গোটেই ৰাতিটো থাকিব পাৰিব। আকবৰে ক'লে, তেতিয়াহ'লে পৰীক্ষা কৰা যাওক, তুমি মানুহ বিচাৰি আনা, আৰু যদি তেনেকুৱা মানুহ বিচাৰি নোপোৱা, তুমি হাৰ মানিব লাগিব। তেতিয়া বীৰবলে ঠিক আছে মহাৰাজ বুলি কৈ মানুহ বিচাৰি গ'ল। অৱশেষত কেইদিনমান পিছত তেনেকুৱা মানুহ এজন বিচাৰি পালে আৰু মহাৰাজৰ সন্মুখত লৈ আহিল। মানুহজনক পুখুৰীত নামিবলৈ দিলে আৰু গোটেই ৰাতিটো থাকিবলৈ দিলে আৰু কেইজনমান প্ৰহৰী মানুহজনক চোৱাৰ দায়িত্বত থৈ দিলে। সঁচাকৈ মানুহজন গোটেই ৰাতিটো বৰফৰ দৰে ঠাণ্ডা পানীত পাৰ কৰিলে। পিছদিনা প্ৰহৰী কেইজনে খবৰটো আকবৰক দিলে। মহাৰাজে মানুহজনক সুধিলে, তুমি কেনেকৈ ইমান ঠাণ্ডা পানীত আছিলা? তেতিয়া মানুহটোৱে ক'লে, মহাৰাজ, প্ৰথম অৱস্থাত মই নোৱাৰিম বুলিয়ে ভাবিছিলোঁ, কিন্তু পিছত দূৰত থকা চাকিখৰৰ পোহৰটো চাইহে ৰাতিটো পাৰ কৰিব পাৰিলোঁ। কথাটো শুনি আকবৰে ক'লে, তাৰমানে তুমি চাকিটোৰ পৰা তাপ পাই আছিলা? লগে লগে প্ৰহৰী কেইজনক মানুহজনক বন্দী কৰিবলৈ দিলে। কথাটো শুনি বীৰবলৰ দুখ লাগিল। বীৰবলে আকবৰক কিবা কাম থকা বুলি কৈ ঘৰলৈ গ'ল। বহু সময়লৈকে বীৰবলে ৰাজদৰবাৰলৈ নহাৰ বাবে বীৰবলক মাতিবলৈ সৈন্য পঠিয়াই দিলে। তাৰ পিছতো বহু দেৰিলৈকে নহাত আকবৰে নিজে বীৰবলৰ ঘৰলৈ গ'ল। বীৰবলৰ ঘৰলৈ গৈ আকবৰে দেখিলে যে বীৰবলে খিচিৰি তৈয়াৰ কৰি আছে, কিন্তু খিচিৰিৰ জুই বহুত তলত আৰু খিচিৰিৰ কৰাহী বহুত ওপৰত। বীৰবলে আকবৰক ক'লে, মহাৰাজ, মোৰ যেতিয়াই ৰন্ধা হয় তেতিয়াই ৰাজদৰবাৰলৈ যাম। আকবৰে ক'লে, খিচিৰি ইমান ওপৰত, তাত জুইৰ তাপ কেনেকৈ লাগিব? তেতিয়া বীৰবলে ক'লে, যেনেকৈ মানুহটোৱে পানীৰ পৰা চাকিৰ তাপ পাইছিল। তেতিয়া আকবৰে কথাটো বুজি পালে আৰু নিজৰ ভুল বুজি পাই মানুহজনক বন্দীৰ পৰা মুক্তি কৰি দিলে আৰু 50টা সোণৰ মুদ্ৰা দিলে। ধন্যবাদ। বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব।